রাধে রাধে কৃষ্ণ কৃষ্ণ গোবিন্দ গোবিন্দ হরে কৃষ্ণ কৃষ্ণ গোবিন্দ 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 সদা রাধে রাধে গোবিন্দ গোবিন্দ গোবিন্দ। আমাৰ কোকৰাঝাৰত যেটো বিটিসি হেডকোৱাৰ্টাৰত ৰুৰেল ডেভেলপমেন্টৰ পঞ্চায়তৰ এটা নতুন বিল্ডিং নিৰ্মাণ কৰা হৈছে আৰু ইয়াত সব সুবিধা আছে। কনফাৰেন্স হলৰ পৰা ট্ৰেইনিং হলৰ পৰা হোল ষ্টাফ ডাইৰেক্টৰেট বহিব পৰা কাৰণে গোটেই ফেচিলিটি ইয়াত বনোৱা হৈছে আৰু ইয়াত লগে লগে আজিৰ পৰাই কেৰেলাৰ এটা অৰ্গেনাইজেশ্যন কিলা তেখেতসকলৰ এক্সপাৰ্ট সকলক আনি পেলাই আমাৰ ৰুৰেল ডেভেলপমেন্টৰ এক্টিভিটিটো কেনেকৈ খুব এফেক্টিভলি কৰিব পৰা যায় ইয়াৰ কাৰণে কিছুমান ব্লকৰ আমাৰ ষ্টাফবিলাক যিসকলে ৰুৰেল ডেভেলপমেন্ট কাম কৰি আছে আৰু আমাৰ ভিচিডিসি টিচিএলচিচি সকলৰ ট্ৰেইনিং আৰম্ভ হৈছে। 5 দিনীয়া ট্ৰেইনিং এটো কন্টিনিউ হ'ব আৰু ইয়াত যিখিনি ফেচিলিটি এটা বনোৱা হৈছে যিখিনি আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ বনোৱা হৈছে ইয়াত ডে এণ্ড নাইট কন্টিনিউ আমাৰ বিভিন্ন স্তৰৰ আমাৰ ওয়ার্কার বিলাকক আমাৰ স্টাফ বিলাকক আমাৰ ব্লকত যিখিনি আমাৰ বিভিন্ন এজেন্সিজ বিলাক আছে সেই সকলক ট্ৰেইনিং দিব পৰা যাব আৰু হিটো অত্যন্ত দৰকাৰ আছিল। আমাৰ ৰুৰেল ডেভেলপমেন্টটো ভাৰত চৰকাৰে খুব সিৰিয়াসলি ফোকাস কৰিছে আৰু আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াও ৰুৰেল ডেভেলপমেন্ট বহুত গুৰুত্ব দি আহিছে। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ৰুৰেল ডেভেলপমেন্টৰ কাৰণে বহুতখিনি আঁচনি তেখেতে দিছে আৰু কাউন্সিল হিচাপে আমাৰ তাত যিখিনি ৰুৰেল ডেভেলপমেন্টৰ কাৰণে আঁচনি আহে যেটো নেকি আমাৰ ৰুৰেল লোকেল বডি বুলি কোৱা হয় ইয়াৰ বিভিন্ন এক্টিভিটি ইকোনমিক এক্টিভিটি আমাৰ বিভিন্ন শ্ৰেণীৰ লোকৰ লগত উইমেনছৰ লগত ফাৰ্মাৰৰ লগত যিখিনি এক্টিভিটি চলি থাকে এটো ভাল কাম কৰাৰ কাৰণে ট্ৰেইনিংটো ইয়াত আমি প্ৰভাইড কৰিব পাৰিম। গতিকে মই আমাৰ যেটো আমাৰ পিএনআৰডি ডিপাৰ্টমেন্টক অভিনন্দন জনাইছো আৰু আশা ৰাখিছো এই ইনফ্ৰাষ্ট্ৰাকচাৰ অকল পিএনআৰডি নহয় বেলেগ সকলো ইউজ কৰিব পাৰিব আৰু বেলেগ সংগঠন বিলাকো কেতিয়াবা প্ৰয়োজন হলে ইয়াত কনফাৰেন্স বা কিবা সেমিনাৰ বা কিবা ট্ৰেইনিং প্ৰগ্ৰাম এইবিলাক কৰিব পাৰিব। জয় রাধে রাধে কৃষ্ণ কৃষ্ণ গোবিন্দ গোবিন্দ হরে জয় রাধে রাধে কৃষ্ণ কৃষ্ণ গোবিন্দ গোবিন্দ হরে রাধে গোবিন্দ 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 সদা রাধে রাধে গোবিন্দ 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 সদা জয় রাধে রাধে কৃষ্ণ কৃষ্ণ গোবিন্দ গোবিন্দ হরে জয় রাধে রাধে কৃষ্ণ কৃষ্ণ গোবিন্দ গোবিন্দ হরে সারুর মন কপল কটোরে বরণে বল হরি হরি সারুর মন কপল কটোরে বরণে বল হরি হরি হরে নাম পরম ব্রহ্ম জয় রাধে রাধে কৃষ্ণ কৃষ্ণ গোবিন্দ গোবিন্দ হরে জয় রাধে রাধে কৃষ্ণ কৃষ্ণ গোবিন্দ গোবিন্দ হরে রাধে গোবিন্দ 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 সদা রাধে রাধে গোবিন্দ 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 সদা রাধে জয় রাধে রাধে কৃষ্ণ কৃষ্ণ গোবিন্দ গোবিন্দ হরে জয় রাধে রাধে কৃষ্ণ কৃষ্ণ গোবিন্দ গোবিন্দ হরে সারুর মন কপল কটোরে বরণে বল হরি হরি সারুর মন কপল কটোরে বরণে বল হরি হরি হরে নাম পরম ব্রহ্ম
কৃষ্ণ গোবিন্দ গোবিন্দ হরে কৃষ্ণ কৃষ্ণ গোবিন্দ 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 সদা রাধে রাধে গোবিন্দ 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 शंकर भगवान की जय। আমাৰ কোকৰাঝাৰত যিটো বিটিসি হেডকোৱাৰ্টাৰত ৰুৰেল ডেভেলপমেণ্টৰ পঞ্চায়তৰ এটা নতুন বিল্ডিং নিৰ্মাণ কৰা হৈছে আৰু ইয়াত সব সুবিধা আছে কনফাৰেন্স হলৰ পৰা ট্ৰেইনিং হলৰ পৰা হোল ষ্টাফ ডাইৰেক্টৰেটটো বহিব পৰাৰ কাৰণে গোটেই ফেচিলিটি ইয়াত বনোৱা হৈছে আৰু ইয়াত লগে লগে আজিৰ পৰাই কেৰেলাৰ এটা অৰ্গেনাইজেশ্যন কিলা তেখেতসকলৰ এক্সপাৰ্টসকলক আনি পেলাই আমাৰ ৰুৰেল ডেভেলপমেণ্টৰ এক্টিভিটিটো কেনেকৈ খুব এফেক্টিভলি কৰিব পৰা যায় ইয়াৰ কাৰণে কিছুমান ব্লকৰ আমাৰ ষ্টাফবিলাক যিসকলে ৰুৰেল ডেভেলপমেণ্ট কাম কৰি আছে আৰু আমাৰ VCDC TCLCC সকলৰ ট্ৰেইনিং আৰম্ভ হৈছে 5 দিনীয়া ট্ৰেইনিং ইটো কন্টিনিউ হ'ব আৰু ইয়াত যিখিনি ফেচিলিটি এটা বনোৱা হৈছে যিখিনি আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ বনোৱা হৈছে ইয়াত ডে এণ্ড নাইট কন্টিনিউ আমাৰ বিভিন্ন স্তৰৰ আমাৰ ওয়ার্কার বিলাকক আমাৰ স্টাফ বিলাকক আমাৰ ব্লকত যিখিনি আমাৰ বিভিন্ন এজেন্সিজ বিলাক আছে সেই সকলক ট্ৰেইনিং দিব পৰা যাব আৰু হিটো অত্যন্ত দৰকাৰ আছিল আমাৰ ৰুৰেল ডেভেলপমেন্টটো ভাৰত চৰকাৰে খুব সিৰিয়াসলি ফোকাস কৰিছে আৰু আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াও ৰুৰেল ডেভেলপমেন্ট বহুত গুৰুত্ব দি আহিছে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ৰুৰেল ডেভেলপমেন্টৰ কাৰণে বহুতখিনি আঁচনি তেখেতে দিছে আৰু কাউন্সিল হিচাপে আমাৰ তাত যিখিনি ৰুৰেল ডেভেলপমেন্টৰ কাৰণে আঁচনি আহে যিটো নেকি আমাৰ ৰুৰেল লোকেল বডি বুলি কোৱা হয় ইয়াৰ বিভিন্ন এক্টিভিটি ইকোনমিক এক্টিভিটি আমাৰ বিভিন্ন শ্ৰেণীৰ লোকৰ লগত উইমেনছৰ লগত ফাৰ্মাৰৰ লগত যিখিনি এক্টিভিটি চলি থাকে এটো ভাল কাম কৰাৰ কাৰণে ট্ৰেইনিংটো ইয়াত আমি প্ৰভাইড কৰিব পাৰিম গতিকে মই আমাৰ যেটো আমাৰ PNRD ডিপাৰ্টমেন্টক অভিনন্দন জনাইছো আৰু আশা ৰাখিছো এই ইনফ্ৰাষ্ট্ৰাকচাৰ অকল PNRD নহয় বেলেগ সকলো ইউজ কৰিব পাৰিব আৰু বেলেগ সংগঠন বিলাকো কেতিয়াবা প্ৰয়োজন হলে ইয়াত কনফাৰেন্স বা কিবা সেমিনাৰ বা কিবা ট্ৰেইনিং প্ৰগ্ৰাম এইবিলাক কৰিব পাৰিব জয় রাধে রাধে কৃষ্ণ কৃষ্ণ গোবিন্দ গোবিন্দ হরে জয় রাধে রাধে কৃষ্ণ কৃষ্ণ গোবিন্দ গোবিন্দ হরে রাধে গোবিন্দ 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 বলি সদা রাধে রাধে গোবিন্দ 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 বলি সদা জয় রাধে রাধে কৃষ্ণ কৃষ্ণ গোবিন্দ গোবিন্দ হরে জয় রাধে রাধে কৃষ্ণ কৃষ্ণ গোবিন্দ গোবিন্দ হরে সারুর মন কপল কটোরে বরণে বলুর হরি হরি সারুর মায় কপল কটোরে বরণে বলুর হরি 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 নাম পরম ব্রহ্ম জয় রাধে রাধে কৃষ্ণ কৃষ্ণ গোবিন্দ গোবিন্দ হরে জয় রাধে রাধে কৃষ্ণ কৃষ্ণ গোবিন্দ গোবিন্দ হরে রাধে গোবিন্দ 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 বলি সদা রাধে রাধে গোবিন্দ 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 বলি সদা রাধে জয় রাধে রাধে কৃষ্ণ কৃষ্ণ গোবিন্দ গোবিন্দ হরে জয় রাধে রাধে কৃষ্ণ কৃষ্ণ গোবিন্দ গোবিন্দ হরে সারুর মন কপল কটোরে বরণে বলুর হরি হরি সারুর মায় কপল কটোরে বরণে বলুর হরি 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 নাম পরম ব্রহ্ম